हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ফ্ৰেন্ডছ আজি আপোনালোকক লৈ যাম বঙাইগাঁও আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আগৰ পৰা তেওঁলোকে গমে পায় যে মই পিআৰসি প্ৰথম পাৰ্টটো আপলোড কৰিছিলোঁ দ্বিতীয় পাৰ্টটো আপলোড কৰা নাছিলোঁ কাৰণ অসম পুলিচৰ যেটো নোটিছ অনুযায়ী আমাৰ পিআৰসি কথা কৈছিল হেতু নালাগিল এতিয়া ভাবিলো যে পিআৰসিখন বনাই থৈ দিও তো গৈ আছো এসপি অফিসত লোকাল থানাৰ পৰা ভেৰিফাই হয় এসপি অফিসত জমা হৈ আছে তো আজি যাব লাগে ফটো আৰু সিগনেচাৰ দিবলৈ আৰু যাম ইকো পাৰ্কত যেটো ঠাইত আছে আই লাভ বঙাইগাঁও বনাই থোৱা আছে তো বলক নাকি ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰা সোনকালে ওলাই আহি পাই গ'লো হোম টাউন অভয়াপুৰী তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া গৈ আছোঁ গাইজ এয়া হ'ল অভয়াপুৰী ৰাজপুখুৰী এয়া পুখুৰীৰ সন্মুখত ভূপেন হাজৰিকাদেৱৰ ষ্টেচু বনোৱা আছে এয়া হ'ল আমাৰ স্কুল এইখনত মই হাই স্কুল আৰু হাই ছেকেণ্ডেৰীত পঢ়িছিলোঁ আমাৰ স্কুলৰ লগতে আছে অভয়াপুৰী মহাবিদ্যালয় আৰু এইখন হ'ল অভয়াপুৰী 8 বেটেলিয়নৰ সন্মুখত ক্লক টাৱাৰ বনাই আছে সম্পূৰ্ণ হোৱা নাই গাইজ বলক গৈ থাকোঁ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो গাইজ গাড়ীৰ পৰা নামিলোঁ আহি পাই গ'লো বঙাইগাঁও মেইন টাউন গৈ আছোঁ এতিয়া এসপি অফিসত গাইজ চাওক টাউনখন নতুন নতুন বিল্ডিং বনাই আছে এতিয়ালৈকে আপোনালোকে যদি চাই আছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এসপি অফিসত যোৱাৰ আগতে আপোনালোকক দেখুৱাই আছোঁ অভাৰব্ৰিজৰ কাষত ক্লক টাৱাৰ এয়া গৈ আছোঁ গাইজ চাই থাকক ভিডিঅ'টো हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा বা কি গৰম আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ প্লিজ এটা লাইক কৰি দিব ইমান কষ্ট কৰি বনাই আছোঁ এটা লাইক কৰি দিয়ক না ऐसी जीत अब चाहे जिंदगी है ইমান বাটৰ মাজত গৈ আছোঁ
हम हैं बाजारों के, सबकी नजर यहाँ है। ইয়াৰ পৰা এটা 360 ডিগ্ৰী ভিউ চাই লওক। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी, এয়া হ'ল বঙাইগাঁও ক্লক টাৱাৰ, আহি পাই গ'লো। चाहे जिंदगी है। ইয়াৰ পৰা এটা 360 ডিগ্ৰী ভিউ চাই লওক। এয়া ক্লক টাৱাৰ চোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ SP অফিচত, মেইন কাৰণত, যিটো কাৰণত আহিছিলোঁ। ফাইনেলি এয়া আহি পাই গ'লোঁ SP অফিচত। এতিয়া ভিতৰত সোমাওঁ। ভিতৰত ভিডিঅ' এলাও নাই। এয়া কাম হৈ গ'ল, ফটোৰ চিগনেচাৰ দিয়া হৈ গ'ল। বাকী আছে এটা কাম SDOত, সেইটো অকলে অকলে হৈ যাব। গাইজ এতিয়া গৈ আছোঁ ইকো পাৰ্কত। ऐसी जीत গাইজ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আজিলৈ ইমানে। ছেকেণ্ড পাৰ্টত দেখা হ'ব ইকো পাৰ্ক। তেতিয়ালৈকে অপেক্ষা কৰি থাকক। বাই বাই গাইজ। শেষত জয় হিন্দ, বন্দে মাতৰম, জয় অসম। ना कुछ पाए